মৰ্নিং সকলোকে তো আশা কৰিছোঁ সকলো ভালে আছে আৰু সকলো ভালে থাকে তো আজি এটি ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ তো গাইজ ৰাতিপুৱা হৈছে ওলাইছোঁ ক'ত যাই আছোঁ তো যাই আছোঁ এটা মন্দিৰত তো আপোনালোকক দেখাই আছোঁ আজি মানে চিম্পল ব্লগ আৰু বেলেগ একো নাই মন্দিৰটোত যাওঁ আমাৰ ওচৰতে হয় বেছি দূৰ নহয় তো যাই আছোঁ মানে নকওঁ আৰু ডাইৰেক্ট নামটো কাৰণ চবেই জানে আৰু ওচৰতে আছে তো যাওঁ দাদাৰ লগত যাম তো আমি দুজন যাওঁ তো চাওক ভিডিঅ'টো বাকী হোলীৰ ভিডিঅ'টো চাওঁ সকলোৱে লিংক ডিছক্ৰিপশ্যনত আছে গাইজ তো সকলোৱে চাই লওক হোলীৰ ভিডিঅ'টো বাকী কেনেকুৱা লাগে কমেণ্ট কৰিব আৰু এইটোতো এটা কমেণ্ট বাকী কিন্তু বাকী ক'ত যাই আছোঁ কোৱা নাই অলপ হেৰি কৰি থাকোঁ কাৰণ চবেই জানে বস্তুটো একো নাই যাই পাওঁ কিন্তু আপোনালোকে জানে চাই থাকক তো গাইজ এতিয়া আহি পালোঁ মানে চাওক মানে মনসা মন্দিৰত আহিছোঁ তো গাইজ আমি আজি আহিছোঁ ৰাণী নহয় মানে ৰাণী চাপৰি মনসা মন্দিৰ কিন্তু এইটো আছে গড়লত তো আপোনালোকে সকলোৱে জানে চাগে তো চাওক এতিয়া কিবা কিবি লং ধূপচাতি তো লৈ কিনে আপোনালোকক দেখাইছোঁ তো গাইজ এইখন দোকানৰ পৰাই ধূপচাতি লৈ ল'লোঁ লৈ কিনে মন্দিৰৰ ফালে আগমন কৰিলোঁ তো গাইজ দ্যাটছ দ্য গেট যাও আগত যা তো গাইজ চাওক মন্দিৰটো এইটো বাকী আমি যাই আছোঁ এতিয়া মন্দিৰত তো ইয়াতে বঢ়িয়া লাগে গাইজ মানে এইটো মন্দিৰত তো আগতেও বহুতবাৰ আহিছোঁ মানে বহুতবাৰ মানে আমি আহিয়ে থাকোঁ তো এনেকৈ ভাল লাগে আৰু যিদৰে ব্লগ কৰি আছোঁ সিও ব্লগ কৰি আছে ময়ো কৰি আছোঁ তো বাকী ভাল লাগে আৰু ইয়াতে মন্দিৰটো মই দেখাই আছোঁ বাকী আপোনালোকক বাকী চাৰিওফালে কৈ আছে আৰু মন্দিৰটো ডেট তো এতিয়া মানে সেৱা কৰিব যাম তো আপোনালোকক দেখাম তো চাই থাকক ভিডিঅ'টো মোৰ লগত আজি বেছি একো ডাঙৰ ভিডিঅ' নহয় তো নৰ্মেল আৰু ভিডিঅ'টো মানে মন্দিৰত অহা ভিডিঅ'টো আপোনালোকক যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব তো গাইজ সোমাই আহিলোঁ মন্দিৰৰ ভিতৰত আৰু সোঁফালে চাব পাৰে মানে ভিতৰত কেমেৰা নিব নিদিয়ে তথাপিও দেখাই দিছোঁ সোঁফালে প্ৰতিমাটো আছে মই কৰি আছোঁ অলপ বহি লওঁ ফাৰ্ষ্ট হ'ব বহা অলপ বহু আছে যাম জনাম হয় অলপ বহি লওঁ লৈ পাতিটো জ্বলাওঁ লাইট লাগে গাইজ মানুহ নাই কাৰণে লাইট লাগে বেছি মানুহ থাকিলে কথা নাই গাইজ অনুভৱ কৰি নাই ৰাতিপুৱা মই আহিম বুলি কৈছিলোঁ গাইজি নাই আনা কথা নাই মানে আমি দুৱা হ'ব এনেকৈ বাকী ভাল লাগে হয় গাইজ আজি ছাগাল নাই ইয়াতে অন্যদিনা গাইজ বহুত ছাগলী থাকে আজি মানুহ নাই কাৰণে ছাগলী কি চাই থাকক ভিডিঅ'টো এনেকৈ বাকী খাই লওঁ আৰু আমি চাকি জ্বলাম হেবে কি গাইজ কি হ'ল মই একো নাই গাইজ বাকী খাই কিনে লগ পাইছোঁ এইবাৰ মানুহ নাই বেছি মানে চব ভিতৰে গেছি তো এতিয়া অলপমান লাইটটো নাই এতিয়া খাই মানে চাব লাগে নাই তো এতিয়া যাম ইয়াতে চাকি জ্বলাম ইয়াতে চাকি জ্বলাই ভিতৰৰ মন্দিৰ আছে তাতে সেৱা কৰিব যাম
কি জ্বলালো চাকি জ্বলা ক্লিপটোতো দেখিলে ঐ মোক ক'বা দিগে তো গাইজ মই ভিডিঅ' বনাই আছোঁ গাইজ বানাই থকা লাহে মানে একেলগে বনালে বেয়া কথা না তো বেলেগকৈ বনাম মই আগে বনাম তাৰপিছত ই বনাম নহ'লে সি আগে বনাম মই পিছত বনাম তো এইখিনি লৈ যাম মামুনে চাহ খাইছে বামুনো ইয়াতে মানে যদি আপোনালোকে ৰাতিপুৱা মানে আগে একবাৰ আহিছিলোঁ ময়ো ধৰ ভাগ্যত একবাৰে পাইছোঁ মানে ৰাতিপুৱা 7টা বজাৰ আগত আহিলে 7টামান বজাত ইয়াতে কিবা তাৰমানে চুইচ এটা টিপি দিয়ে বৰ্ডত কি বা বুলি কয় নাজানো কিন্তু এনেকুৱা মানে এটা মানে ধৰ চব চাউণ্ড ওলায় আৰু মানে ঢোল বাজায় বেল অল বাজি যায় মজা এটা চাউণ্ড ওলায় তো ভাল লাগে সেইটো শুনি আৰু সেইটো শুনিলে মানে গোটেই দিনটো কাৰণে মানে বহুত মনটো পবিত্ৰ হৈ যায় আৰু ভাল লাগে বাকী আপোনাৰ 12টামানত আহিলে আপোনাৰ ভোগ দিয়ে ইয়াত বাকী এতিয়া যাওঁ ভিতৰে বামুণ আহিল বামুণে চাহ খাইছিল চাহ খাই আহিল এতিয়া আমি যাওঁ ভিতৰে গাইজ আমাক ইয়াতে ক'লে যে মানে ভিতৰত কেমেৰা নকৰে তো আমি ভিতৰত কেমেৰা নকৰোঁ বাৰু তো এনেই লৈ গ'লোঁ লৈ যায় আৰু এজনে ক'লেও যে কৰিব পাৰে কিন্তু তথাপিও ভাল নালাগে তো সেইকাৰণে এইফালে বামুণ আছে বামুণক এনেকৈ লগ ধৰি বামুণকো সুধি ল'লোঁ তো তেখেতেও ক'লে যে নোৱাৰি বুলি তো এতিয়া আমি নকৰি আপোনালোকক এতিয়া যে যন্ত্ৰটো দেখাই আছোঁ আপোনালোকক যন্ত্ৰটো আপোনালোক যে কৈছিলোঁ তো গাইজ ভিতৰে মানে শ্বুট কৰিব নিদিয়ে তো নিদিয়া মানে ভালো নালাগে দিয়কচোন তো আমি নকৰিলোঁ বাকী ফটো চটো দিলে সেয়া কৰিলোঁ ইফালে আৰু প্ৰসাদ আহি গ'ল গাইজ ইয়াতে থাকিলে লাভ আছে গাইজ ইয়াতে থাকোঁ নেকি নাই নালাগে গাইজ বাকী কেনেকুৱা লাগিল মন্দিৰত আজি আপোনালোকক দেখুৱালোঁ যেনেকুৱা আপোনাৰ মানে কেনেকুৱা পালে এটা কমেণ্টত জনাব আৰু সকলো মানে বহুত মানে ধৰ আজিৰ দিনত সকলো নিজৰ ব্যস্ততাত মানে নিজৰ জীৱনৰ ব্যস্ততাত সকলো ব্যস্ত হৈছে তো এনেকুৱা মন্দিৰত আহিব লাগে মাজতে তো আমিও ধৰক মোৰো গাইজ পৰীক্ষা তো বাকী ইফালে এনেকৈ আৰু টাইম নাপাওঁ আমিও টাইম নাপাওঁ মানে কি বেকাৰে দেচোন হ'লেও মানে আহিব পৰা নাযায় তো যেতিয়াই পাৰোঁ আমি আহোঁ আৰু তো এনেকুৱাকৈ ভাল লাগে আপোনালোকে আহক মন্দিৰত যদি ইয়াৰে ওচৰে পাজৰে যদি কোনোবা আছে আহক বাকী এইটো জানেই সকলোৱে এইটো মন্দিৰ তো এনেই ব্লগটো বনালোঁ যে ইয়াত কোনোবা এক্সপ্ল'ৰ কৰিব লগা একো সেনেকুৱা নাই তো আমি আহিছোঁ জাষ্ট এনেই দেখুৱালোঁ বাকী এতিয়া যাওঁ আৰু ঘৰত তো আপোনালোক দেখাম যাওঁতেও তো এতিয়া প্ৰসাদ খাই আছোঁ প্ৰসাদ খাই যাওঁ তো যাওঁ ভাল লাগে না কি বঢ়িয়া লাগে তো গাইজ কি মজা লাগিলে মানে পাৰজনী দিওঁতে এনেকৈ খাই দিলে তো খোৱাৰ পিছত আৰু এতিয়া নাখালে বাকী এনেকৈ ভাল লাগিলে আৰু পাৰজনীক খুৱাই মানে হাতৰ পৰা খাইছে তো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু মজা লাগিল তো চাওক প্ৰসাদ খোৱা হ'ল বাকী এতিয়া আমি যাব ওলা নাই ওলাম আৰু মানে এতিয়া ফটো দুকপিমান উঠোঁ আৰু ইনষ্টাগ্ৰামৰ হেণ্ডেল ডেছক্ৰিপশ্যনত আছে যাওক ফ'ল' কৰি লওক গাইজ তাতে ফটোবিলাক পাই যাব বাকী আৰু আপডেট দি থাকোঁ গাইজ বাকী নেক্সট ৰাইডৰ আপডেটো তাতে দিম বাকী আপোনালোকে গম পাব বাকী ইফালে চাওক মন্দিৰটো এতিয়া যাম আৰু ওলাম বাকী ইফালে এটা পুখুৰী আছে সিফালেও যাম একবাৰ চাওক গাইজ নাই মাল নাই এতে ওই হ্যাঁ কই দুটা সেই দুটা চানা হয় এখন ধৰচোন মই কিবা এটা দেখাম ধৰচোন তো গাইজ এই আহিছ হঠাতে এটা ইনচিডেণ্ট হৈ গ'ল কিন্তু কি নকওঁ গাইজ কিন্তু ই গালি খাব কলি একো নাই গাইজ इसके दिल में खौफ आ गया खौफ তো বাকী একো নাই ইফালে পুখুৰীটো আছে য'ত যাবি না মন্দিৰৰ বস্তু ঘৰৰ পৰা আনিব ফুল চুল লাগিলে বাকী এইবিলাক ঘৰৰ আমাক অলপমান ফুল ভৰাই দিছে গাইজ 10 টকা বুলি এখিনিত নাই দে নকওঁ আৰু একো বাকী এতিয়া যাম মই চলাম গাইজ
তো গাইজ আহোঁতে আমি এখন দোকানত সোমাইছোঁ, যিখন দোকানত আমি কমেও মই গাইজ 2 বছৰ ধৰি এইখন দোকানতে আমি পৰঠা চৰঠা খাইছিলোঁ। স্কুলৰ মানে আমাৰ স্কুলৰ কাষতে হয়, আকচিয়াত হয়, আঞ্চলিক স্কুলৰ কাষতে সুবলদাৰ দোকান। ঘূৰি চুৰি খাই ল'লোঁ। এতিয়াও তেনেকুৱাই টেষ্ট, আগতে যেনেকুৱা টেষ্ট আছিল। গাইজ হ'ল আমাৰ স্কুল, আমি মই পঢ়িছিলোঁ এইখনত 2 বছৰ। ইয়াত 2 বছৰ, মই 4 বছৰ বহুত কিন্তু গাইজ মেমৰিজ আছে। বহুত বছৰ এইখিনি আহিলে আমাৰ বহুত কথা মনত পৰে। আমাৰ দস্তিক এটা আছিল না গাইজ, আৰু ইয়াতে বহুত মানে বহুত ইনচিডেণ্ট হৈছে মোৰ লগত। তো আপোনালোকক কেতিয়াবা টাইম পালে শুনাম আৰু লগবিলাক যেতিয়া লগ পাওঁ একলগত। তো একবাৰ দেখাওঁ চাওক এইখন স্কুলৰ ফিল্ড। তো গাইজ যাওঁ দিয়ক এতিয়া। মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই। মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই। তো গাইজ তেলে তেলে আজাই ইয়ামোর কি হবে থেলিয়ে মই নেনু মই যাং গাইজ, মই যাং। তো গাইজ ই ব্লগ বানি আছে। অলপমান শক্তি লাগব ঠেলিয়া কাৰণে, ষ্টিংটো খাই লওঁ। ষ্টিং খাই আছে, মই অলপমান খাই কেনে ঠেলিয়াম। তো গাইজ ই ঠেলি আছে, মই পিছে পিছে যাইছোঁ। অৱস্থা ইস মই ঠেলি আছোঁ দেচোন গাইজ। মই ঠেলি আলোঁ গাইজ আধা ৰাস্তা। কি বেয়াই লাগে, চলিতক লাগি একো নাই। এতিয়া ঘৰ পাং উঠো গাইজ। হেৰি তো এতিয়া আমাৰ লগত মানে আজি আমাৰ লাগি গ'ল। তো এতিয়া ভিডিঅ'টো শেষ কৰোঁ। তো আজি একদম নৰ্মেল ব্লগ আছিল এটা। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। 1K ছাবস্ক্ৰাইবাৰ জল্দি লাগে। তো কি কওঁ, তো আপোনালোকেও যাব পাৰে, কিন্তু আমাৰ নিচিনা এনেকৈ তেল নচোৱাকৈ নাযাব, কাৰণ তেল নচোৱাকৈ গ'লে এনেকৈ ঠেলিয়াব লাগিব। তো বাকী লগ পাম এদিন নতুন ভিডিঅ'তে। টিল দেন টাটা, বাই বাই।